ছাত্ৰীসকল আমাৰ কান্দাৰী ছাত্ৰ-ছাত্ৰীসকল আমাৰ ভৱিষ্যত। এদিন কৈলাশৰ এটা কাহিনী। মহাদেৱ শিৱ আৰু পাৰ্বতী একেলগে বহি আছে। কাৰ্তিক আৰু গণপতি অৰ্থাৎ কাৰ্তিক গণেশ দুজন ককাই ভাই, তেওঁলোকৰ মাজত এটা আলোচনা। কোনজন শ্ৰেষ্ঠ? মহাদেৱ শিৱ পাৰ্বতীক সুধিলে যে পিতা, আমি দুজনৰ মাজত কোনজন শ্ৰেষ্ঠ তুমি আমাক নিৰূপণ কৰি দিয়া। কাৰ্তিক আৰু গণপতি গণেশ দুজন ককাই ভাই দুইজনে মহাদেৱ শিৱ পাৰ্বতীক সুধিলে। মহাদেৱ শিৱই ক'লে, এই প্ৰশ্নৰ উত্তৰ মই তোমালোকক কেনেকৈ দিম? কিন্তু এটা কৰ্ম তোমালোকে যদি সম্পাদন কৰি দিব পাৰা তেতিয়া মই তেওঁকে শ্ৰেষ্ঠ বুলি ক'ম। কি কৰ্ম কৰিম? কাৰ্তিকে সুধিলে। যিজনে অতি তৎকালীনভাৱে পৃথিৱীৰ যিমান তীৰ্থ আছে ভ্ৰমণ কৰি মোৰ সন্মুখত আহি উপস্থিত হ'বা, সেইজনকে মই শ্ৰেষ্ঠ বুলি মৰ্যাদা প্ৰদান কৰিম। মহাদেৱ শিৱৰ কথা শুনাৰ লগে লগে কাৰ্তিকৰ বাহন মৌৰা, ময়ূৰ পক্ষত উঠি কাৰ্তিক উৰা মাৰিলে পৃথিৱীত যিমানবিলাক তীৰ্থ আছে তীৰ্থ ভ্ৰমণ কৰিব। গণেশ দেৱতা কিন্তু নগ'ল, গণেশ দেৱতা কাষতে ৰখি আছে। মহাদেৱ শিৱই সুধিলে, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথা, কাৰণ সাম্প্ৰতিক সময়ত দেখিছোঁ আপোনালোকে বেয়া নাপাব, ক'বলৈ মন যায় এটা কথা, প্ৰায়বিলাক নহয়, ঠায়ে ঠায়ে মেধা ছাত্ৰ-ছাত্ৰীহে আমি জন্ম দিছোঁ, ভাল ছাত্ৰ-ছাত্ৰীৰ অভাৱ হৈছে। ভাল ছাত্ৰ-ছাত্ৰী হ'বৰ বাবে এই আখ্যানবিলাক আমাৰ জীৱনত প্ৰাসংগিক বুলি আমি ভাবোঁ। এই জীৱন আখ্যানবিলাক আমাৰ জীৱনত প্ৰভাৱান্বিত কৰিব। তেতিয়া গণেশ দেৱতাই সুধিলে, তুমি কিয় তীৰ্থ ভ্ৰমণ কৰিবলৈ নগ'লা? তুমি তীৰ্থ ভ্ৰমণ কৰি যদি অতি শীঘ্ৰে মোৰ ওচৰত আহি পোৱা, তোমাকে মই শ্ৰেষ্ঠ বুলি ক'ম। তেতিয়া গণেশ দেৱতাই ক'লে যে পিতা, তুমি মোৰ পৰম গুৰু, তুমি মোৰ আদ্য গুৰু পিতৃ, আৰু সেয়া মোৰ গংগাৰূপা মাতৃ পাৰ্বতী। তোমালোক থকাৰ পাছত, তোমালোকৰ চৰণ সেৱা কৰাৰ পাছত পৃথিৱীত কোনোবা তীৰ্থ আছে বুলি মই কেতিয়াও নাভাবোঁ, কাৰণ তোমালোকক সেৱা কৰাটোহে আচল তীৰ্থ। তোমালোকে হ'ল পৰম বৈকুণ্ঠ। এই নামৰ প্ৰভাৱ, এই নামৰ প্ৰভাৱত ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে পিতৃ মাতৃৰ প্ৰতি আমি আশা ৰাখিম অচলা ভক্তি মহাপ্ৰভুৱে কৃপা বৰ্ষণ কৰিব। অৱহেলা কৰি আমি জীৱন কেতিয়াও কৃতাৰ্থ কৰিব নোৱাৰোঁ। পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ধাম। অ সখীব দুষ্ট
আহিছে, ধন্য ধন্য কলিকা